নমস্কাৰ আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে এবাৰ শিক্ষক নিযুক্তিৰ তদন্ত আৰম্ভ কৰিবলৈ গৈ আছে চৰকাৰে। পূৰ্বে ৰাজ্য চৰকাৰ বিভিন্ন সময়ত তদন্তৰ কথা উল্লেখ কৰিছিল, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা তদন্ত হোৱা নাছিল। কিন্তু এবাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা তদন্তৰ নিৰ্দেশ দিছে। 1990 চনৰ পৰা 2000 চনলৈকে ৰাজ্যত প্ৰাথমিক শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে তদন্তৰ নিৰ্দেশ দিছে আৰু আজিৰ কাকতসমূহত এই কথাটো সবিস্তাৰে প্ৰকাশ পাইছে। 1990 চনৰ পৰা 2000 চনলৈকে শিৱসাগৰ আৰু চৰাইদেউ জিলাত বহু শিক্ষকে বক্ৰ পথেৰে চাকৰি লোৱাৰ এক অভিযোগ উত্থাপন কৰা হৈছিল আৰু এই অভিযোগৰে এতিয়া তদন্ত কৰিবলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা নিৰ্দেশ আহিছে ৰাজ্য চৰকাৰলৈ। কেইবাগৰাকীও শিক্ষকৰ বিৰুদ্ধে আছে ভুৱা জন্মৰ প্ৰমাণপত্ৰ দিয়াৰ অভিযোগ। ইয়াৰে আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে, এজনৰ নাম হৈছে অতুল চন্দ্ৰ নেওগ। ইতিমধ্যে তেওঁলোকৰ নাম উল্লেখ কৰি দিছে। তেওঁ যি সময়ত নিযুক্তি লাভ কৰিছিল সেই সময়ত তেখেতৰ বয়স আছিল 15 বছৰ 4 মাহ। ইয়াৰ উপৰিও জামুগুৰি LP স্কুলতো নিযুক্তি লাভ কৰিছে এগৰাকী শিক্ষয়িত্ৰী। তেখেতৰ নাম হৈছে প্ৰণতি ফুকন। তেখেতৰ বয়স আছিল 16 বছৰ আৰু সেই সময়তে অৰ্থাৎ 18 বছৰ নহওঁতে তেওঁলোকে চাকৰি লাভ কৰিছিল। বিভিন্ন ধৰণৰ এনেধৰণৰ অভিযোগ উত্থাপন হৈছে এইসকল শিক্ষকৰ বিৰুদ্ধে আৰু পূৰ্বে চৰকাৰে অসম চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিম বুলি কৈছিল, কিন্তু ৰহস্যজনক কাৰণত সেই তদন্ত গাপ দিছিল, অৰ্থাৎ তেওঁলোকৰ বিৰুদ্ধে কোনো তদন্ত হোৱা নাছিল। কিন্তু এইবাৰ স্বয়ং প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰাই এইসকলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশনা আহিছে। বৰ্তমান সময়তো শিক্ষক নিযুক্তিক প্ৰক্ৰিয়াটোক বহুতে আঁকোৱাহ দেখিছে, অৰ্থাৎ যিসমূহ প্ৰয়োজনীয় ডিগ্ৰী লাগে, BEd হওক, DLEd হওক বা অন্যান্য যিসমূহ ডিগ্ৰী তেওঁলোকৰ প্ৰয়োজন হয়, সেই ডিগ্ৰীসমূহ বহুতে অন্য ৰাজ্যত বা বহিৰাজ্যত গৈ তেওঁলোকে কোনো ধৰণৰ ক্লাছ নকৰাকৈ বা তেনেধৰণৰ কোনো ধৰণৰ কোৰ্চ নকৰাকৈ তেওঁলোকে ডিগ্ৰী চাৰ্টিফিকেটবিলাক লৈ অনাৰ এক অভিযোগ উত্থাপন হৈছে আৰু এইসমূহৰ বিৰুদ্ধে হয়তো খুব সম্ভৱ তদন্ত এই বছৰতে আৰম্ভ কৰিব অসম চৰকাৰে। অৰ্থাৎ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এইটো নিৰ্দেশনা আহিছে যে এইসকল শিক্ষকৰ বিৰুদ্ধে তদন্ত কৰিব লাগে যিসকলে বক্ৰ পথেৰে চাকৰি লৈছিল 1990 চনৰ পৰা 2000 চনৰ ভিতৰত। ইয়াৰ পিছতে BEd ডিগ্ৰীটো আছে। BEd ডিগ্ৰীৰ বিৰুদ্ধেও হয়তো খুব সোনকালে এক তদন্ত আৰম্ভ কৰিব ৰাজ্য চৰকাৰে। যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে, লাইক, ছাবস্ক্ৰাইব আৰু এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।